আজি অসম দিৱস চিমেণ্ট চাপৰি আমি সমূহ ৰাইজে চিমেণ্ট চাপৰি আঞ্চলিক চাউল ৰেঙত আমি অসম দিৱস উদযাপন কৰিছোঁ চুকাফাৰ জন্ম দিৱসৰ উপলক্ষে। আৰু আজি আমাৰ সৌভাগ্যৰ দিন যে আমি আজি এই দিনতে আমি অসমক সাত ৰাজ মাৰি এক ৰাজ কৰা আমাৰ মহাপুৰুষ স্বৰ্গদেউ চুকাফাক আমি আজি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰ্যসূচী হাতত লৈছোঁ। লগতে আমি আগন্তুক যি আমাৰ 31 জানুৱাৰীত আমাৰ মেডাম-মে-ফি যি পালন কৰা হ'ব তাৰো আজি আমি আলোচনা কৰিবৰ কাৰণে আমি সমবেত হৈছোঁ। লগতে আমি আশা ৰাখিছোঁ তেখেতৰ যি মহান কাৰ্যসূচী আছিল সেইখিনি যাতে আমি সকলোৱে আগবঢ়াই নিব পাৰোঁ, এই কামনাকে আমি আজিৰ দিনটোতে কৰিছোঁ। ধন্যবাদ। সমগ্ৰ অসমতে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ দিৱসৰ কাৰ্যসূচী পালন কৰিছে। সেইটোকে আমি অসমবাসীক আমি তেখেতক শ্ৰদ্ধা সুঁৱৰি আজি আমি চিমেণ্ট চাপৰিটো আমি এদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ চুকাফা দিৱস। চুকাফা দিৱসৰ আজি পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে, মৈদাম তৰ্পণ হৈ গৈছে। ইয়াৰ পাছতে আমাৰ কাৰ্যসূচী আছে চুকাফা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ যি বেদী আজি আধাৰশিলা স্থাপন কৰা হ'ব। সেই হেতুকে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকেও উপস্থিত হৈছেহি। আমি প্ৰয়াতাৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত দিনত যাতে আমি খুব সুন্দৰভাৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিব পাৰোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশা কৰি আজি আপোনালোকক থ্ৰুৱেদি আমি ৰাইজলৈ আহ্বান জনাইছোঁ। প্ৰত্যেকজন ব্যক্তিক আমি তেখেতক শ্ৰদ্ধা সুঁৱৰি তেখেতৰ কাৰ্যকৰণখিনিক আমি বিশ্ব দৰবাৰত আমি জিলিকাবৰ কাৰণে আমি প্ৰত্যেককে আমি আহ্বান জনাইছোঁ যে তেখেতৰ যি নেতৃত্বত যি অসম জাতিৰ গঠন হৈছিল সেই হেতুকে তেখেতক আমি প্ৰত্যেকজন ব্যক্তিয়ে টাইসমূহকে নহয় অসমত বসবাস কৰা জাতি জনগোষ্ঠী প্ৰত্যেকে স্মৰণ কৰাটো বিচাৰোঁ। ইয়াকে কৈছোঁ মই আপোনালোকৰ আগত। চাওলুং চুকাফাৰ আজি 833তম অসম দিৱস চুকাফা দিৱসৰ এই পবিত্ৰ ক্ষণত মই সমগ্ৰ অসমবাসীলৈ শ্ৰদ্ধা সেৱা যাচিছোঁ। আপোনালোকৰ জৰিয়তে আজি অসম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি চিমেণ্ট চাপৰিৰ বাবে আমাৰ এটা বিশেষ গৌৰৱোজ্জ্বল দিন, যিহেতু বহু প্ৰতীক্ষিত, বহু দীৰ্ঘদিনৰ পৰা আমি চিমেণ্ট চাপৰি এটা লাচিত আৰু চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আমি চিন্তা চৰ্চা কৰি আহিছিলোঁ দীৰ্ঘদিনৰ পৰা। সদুম টাইম ছাত্ৰ সন্থা, আহোম সভা, ফুৰালু সংঘকে কেন্দ্ৰ কৰি আমাৰ চিমেণ্ট চাপৰি অঞ্চলৰ যিমানখিনি দল সংগঠন আছে আটাইসমূহে আমি দীৰ্ঘদিনৰ পৰা অনুভৱ কৰিছিলোঁ যে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি এটা ইয়াতে স্থাপন হ'ব লাগে। ইয়াতে আমাৰ যিজন প্ৰথম অসমীয়া চাওলুং চুকাফা তেখেতৰ মহিমামণ্ডিত যিখিনি আদৰ্শ, যি সাত ৰাজ সামৰি এক ৰাজ কৰাৰ যি ঐক্য আৰু মানে তেওঁৰ সম্প্ৰীতি এনাজৰীডাল আমি চিমেণ্ট চাপৰিত স্পষ্ট ৰূপত আমি দেখিবলৈ পাওঁ। গতিকে চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি অতিকৈ আৱশ্যক আছিল। গতিকে সেয়েহে শেহতীয়াভাৱে আমাৰ চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ তৰফৰ পৰা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে এটা পুঁজি আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। লগতে স্থানীয় দল সংগঠন, বিশিষ্ট নাগৰিকসকলৰ সহযোগত আমাৰ আজি এই আধাৰশিলা কাৰ্যসূচীটো সমাপন হ'ল। আজি পবিত্ৰ চাওলুং চুকাফাৰ দিৱস হিচাপে কাৰণে আমি চিমেণ্ট চাপৰিবাসী ৰাইজ যথেষ্ট গৌৰৱান্বিত। আমি প্ৰথমে আজি চাওলুং চুকাফাৰ 833 সংখ্যক জন্মদিনৰ উপলক্ষে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কামনা কৰিছোঁ অসমখন তেখেতৰ আৰ্হিৰে বাট বুলক। আমি আজি বিশেষকৈ গৌৰৱান্বিত এই কাৰণেই যে আমি বহুদিনৰ পৰা ভাবি থকা এটা আমাৰ কল্পনা যে আমি চিমেণ্ট চাপৰিত চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম, আৰু তাৰে অংশ হিচাপে আজি আমাৰ এই প্ৰতিমূৰ্তি নিৰ্মাণৰ যি প্ৰথম কাৰ্যসূচী অৰ্থাৎ আজি আমাৰ আধাৰশিলা স্থাপন হৈ গৈছে। সন্মানীয় আমাৰ চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীযুত ডম্বৰু কোঁৱৰদেৱে ইতিমধ্যে আমাৰ এই কামভাগত তেখেতে আধাৰশিলা স্থাপন কৰাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আমি চিমেণ্ট চাপৰি গাঁও পঞ্চায়তক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতলোকে আমাক চিমেণ্ট চাপৰি আঞ্চলিক চাউল সংগ্ৰহণৰ প্ৰাংগণত অৰ্থাৎ চৌহদত যি আমাৰ চুকাফাৰ প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে লগতে এখন উদ্যান নিৰ্মাণৰ কাৰণে এটি পুঁজি আগবঢ়াইছে। লগতে আমি চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ
সকলো গাঁওবাসী আৰু সকলো আমাৰ বিশেষ নাগৰিকসকলে যি বৰঙণি আগবঢ়াইছে আমি তেখেতলোকলৈ আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ আমাৰ যাতে প্ৰতিমূৰ্তিটো সময়মতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় তাৰ কাৰণে সকলোৱে আমি আশীৰ্বাদ আৰু তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আমি এই চিমেন্সবাৰী গাঁও পঞ্চায়তৰ লগতে আমি চৰকাৰকো এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।